হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই মানে এতিয়া BMW তো এতিয়া মানে ভ্ৰুম ভ্ৰুম কৰি গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, এইটো চাওক মই BMWখন। আৰু এতিয়া মানে এইফালে চাহপাতি বাগান অলপমান পাম। समझ रहे हो आप समझ रहे हो। তো গাইজ চাব পাৰে আমি এতিয়া আহি পালোঁ ফাইনেলি চাহপাতি বাগান। আৰু ইফালে চাওঁ মানে বাগান আৰু চাহপাতি। তো ফাইনেলি মানে এতিয়া BMW দি গৈ আছোঁ, তো অলপমান টাইম লাগিব। তো আমি এতিয়া পাহাৰৰ মাজতে আছোঁ। তো মানে এতিয়া পাহাৰ আৰু তো ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া পাহাৰৰ মাজত। আৰু আমি এতিয়া মানে এনেই আৰু অলপমান ফুৰি আছোঁ। তো গাইজ মোৰ মানে ইমান কেমেৰা ভাল নহয়, আৰু মই মোবাইলেৰে কেমেৰাৰে ভিডিঅ' বনাওঁ। তো আমি এতিয়া মানে নতুন পাত ওলালে আৰু মানে তো এতিয়া মানে বহাগ মাহ আহি আছে, আৰু সেইকাৰণে মানে সেউজীয়া পাত ওলাই আছে। এতিয়া মানে চব ধুনীয়া আৰু ইফালে চালে আৰু বাগান চাওঁ। এই চাহপাতি বাগান আছামৰ টপ। তো ফাইনেলি আহি পাই গ'লোঁ এতিয়া ৰেল গেট। আৰু মানে এতিয়া ট্ৰেইনো আহিছে চাওক। মানে এতিয়া 4-5 দিনমান হ'ল আৰু বৰষুণ দি আছে। তো এতিয়াও মানে আমি ব্লগ বনাবলৈ আহিলোঁ অলপমান। তো এতিয়া মানে বৰষুণ আহিলে আৰু কি কৰোঁ, মানে এতিয়া জল্দি ঘৰত যাব লাগিব। আৰু সেইকাৰণে মানে বহুত দূৰত আহিছোঁ। তো ফ্ৰেণ্ড, যদি ভিডিঅ'বোৰ ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট প্লিজ কৰিব মোক। আৰু মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, আৰু মই মানে মোবাইলেৰে ভিডিঅ' বনাওঁ।